সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন RGUত ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত সুধাকণ্ঠ সংগ্ৰহালয় উদ্বোধন কৰে সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ মন্তব্য আৰু এটি শতিকাৰ বাবে ভূপেন হাজৰিকাৰ প্ৰতি জন উৎসাহ পুনৰুজ্জীৱিত কৰক সংগ্ৰহালয়টোত ভূপেন হাজৰিকাৰ গীতমাত তেখেতৰ ৰচনাৰাজিৰ লগতে কিছু আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰা হৈছে অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সূৰ্য হাজৰিকা বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী ডক্টৰ আকাশিতৰাৰ লগতে যথেষ্ট সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ডক্টৰ ভূপেন হাজৰিকা অসমৰ জনজীৱনৰ প্ৰেৰণাৰ উৎস তেখেতৰ সৃষ্টিৰাজিয়ে সদায় প্ৰজন্মৰ পৰা প্ৰজন্মক অনুৰণিত কৰি আহিছে এনে কোনো বিষয় নাই যিটো বিষয়ত ভূপেন হাজৰিকা নাই মানুহৰ পৰা প্ৰকৃতিলৈ অন্তৰীক্ষৰ পৰা সাগৰ পৃষ্ঠলৈ ভূপেন্দ্ৰৰ সৃষ্টিয়ে সদায় এটা নতুন বাৰ্তা যুগে যুগে দি আহিছে আৰু সেই ক্ষণজন্মা পুৰুষজনাৰ আজি জন্ম শতবাৰ্ষিকী আৰম্ভ হৈছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিয়ে এই মহান পুৰুষজনাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ লগতে শৈক্ষিক ক্ষেত্ৰখনত তেখেতৰ সৃষ্টিৰাজিয়ে যাতে এক নতুন আশাৰ সঞ্চাৰ ঘটাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এটা সুন্দৰ সংগ্ৰহালয় মিউজিয়াম ইয়াত স্থাপন কৰিছে আৰু খুব ডিজিটেলি সুন্দৰ ৰূপত গঢ়ি তোলা এই মিউজিয়ামে মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক নতুন প্ৰজন্মক ভূপেন্দ্ৰৰ বিষয়ে জানিবলৈ ভূপেন্দ্ৰৰ বিষয়ে চৰ্চা কৰিবলৈ ভূপেন্দ্ৰৰ সৃষ্টিসমূহ আৰু প্ৰচাৰ প্ৰসাৰৰ দিশে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এই মিউজিয়ামে যথেষ্ট উপকৃত কৰিব গুৱাহাটীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট নিউজ এনি 365 Stay informed, stay ahead. News Any 365.